আজি এই ভিডিঅ'টোত এগৰাকী সাংস্কৃতিক কৰ্মীক লগত লৈ আহিছোঁ। আপোনালোকৰ মাজত চিনাকি কৰি দিম। নাম তেওঁৰ সোমেশ্বৰী শুদ্ধি। তেওঁ গান গায়, লিখে, সুৰ দিয়ে আৰু বিভিন্ন মঞ্চত তেওঁ গান গাই ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰিছে। তেওঁৰ নিজা গান কেইবাটাও ইতিমধ্যে হৈ গৈছে, মানে প্ৰচাৰ হৈছে, জনপ্ৰিয়তাও অৰ্জন কৰিছে গানবোৰ। আপোনালোকক নিশ্চয় তেওঁ গাই শুনাব। এয়া সোমেশ্বৰী শুদ্ধি। নমস্কাৰ। আমাৰ আজি এই সন্ধিয়াটো সোমেশ্বৰী শুদ্ধিক লগত লৈ ভাল জমিব বুলি ভাবিছোঁ। প্ৰথমতে আপোনাৰ এটা গানেৰে আমি আমাৰ এই অনুষ্ঠানটো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। তাকে মোৰ প্ৰথম গীত এটা গাবলৈ লৈছোঁ। মোৰ ওলাইছে অলৰেডি। নকৈ পথাৰত ধানে নাই আছিলো, ঘিলা চকলীয়া মুঠি, সকলোকে দেখো মোৰ চেনাই কেনে দেখো, ঐ ঢাপৰৰ ওপৰত উঠি, ডাঙৰি বান্ধোগৈ লয়া ককাই কাঁচিখন কাটি দিলে কেঁচি, ডালে কিয় মোৰ চেনাই ঐ হেপেচি হেপেচি, বান্ধি দে ডাঙৰি ৰৈ বান্ধ, ডাঙৰিটি মূৰলৈ আহিল চেনাই দাউনি ঐ, ডাঙৰিটি মূৰলৈ আহিল চেনাই দাউনি ঐ, শাৰী শাৰী দাউনি ৰৈ যাক, সেইফালে সিফালে নেচাবি চেনেটি উজুটিত সৰিব দাঁতে, হে নৈৰে মোচৰা যাবৰে খুচৰা জৰাৰ কোমলীয়া পাতে, হে তুমি কোমলীয়া মই কোমলীয়া বহাগত পাতি যাম বিয়া, হে ডাঙৰি বান্ধোগৈ লয়া ককাই কাঁচিখন কাটি দিলে কেঁচি, ডালে কিয় মোৰ চেনাই ঐ হেপেচি হেপেচি, বান্ধি দে ডাঙৰি ৰৈ বান্ধ। সুন্দৰ, ইমান সুন্দৰ, মানে সুৰ লগতে মাতটো সুন্দৰ। ধন্যবাদ লাগিছে। ইয়াতে আমাৰ কৃষি কৰ্মৰ মানে ধান কাটাৰ পিছত কেনেকৈ বান্ধে, সেই ধান কাটিব দাৱনীয়ে, আৰু লগতে মানে তেওঁ ভাল পোৱাজনে বান্ধিব, ইমান ধুনীয়াকৈ বৰ্ণনা কৰিছে। মানে আপুনিও প্ৰেম কৰিছে নেকি বাৰু? নকৰিলে হ'ব জানো? কওকচোন আপোনাৰ প্ৰেমৰ বিষয়ে অকণমান আমাৰ বন্ধুসকলক কওক। কি ক'ম, নহ'লে ইমান ধুনীয়া প্ৰেমৰ স্কেচ এটা কেনেকৈ আপুনি আঁকিব ন? একো নাই বাৰু। মোৰ লাভেজে হয় বাৰু। তেখেতো মিউজিচিয়ান হয়, তেখেত বৰ্তমান কীবৰ্ডিষ্ট হয় মৰিগাঁৱৰ। নামটো তেওঁৰ? নীলোৎপল শুদ্ধি তেখেতৰ নাম। তেওঁৰ মানে নীলোৎপল শুদ্ধি বাৰু মই আজি আপোনাৰ মুখৰ পৰা গম পালোঁ। কিন্তু সি আচলতে মই মানে সি যেতিয়া হাইস্কুলত পঢ়ি আছিলে, মোৰ ক্লাছমেট আছিলে, তেতিয়া তাৰ নামটো নিৰুদ আছিলে। পিছত চাগে সি গান গাওঁতে নামটো সলাই লৈছে। মই আপোনাৰ লগত আজি কথা নপতাৰ আগলৈকে মই মানে জনা নাছিলোঁ আপোনাৰ হাজবেণ্ড হয় বুলি। গতিকে আজি মোৰ কাৰণে এইটো এটা ছাৰপ্ৰাইজ, ভাল লাগিছে। বন্ধুৰ পত্নী, মানে এইটো দিশত গাই থকাৰ কাৰণে মানে এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে আপোনাক লগ পাই খুবেই ভাল লাগিছে। আচলতে মই তুমি বুলিও ক'ব পাৰোঁ ন, যিহেতু মোৰ বন্ধুৰ পত্নী, মোকো তুমি ক'ব পাৰে। তাৰপিছত হ'ব, একো নাই একো নাই, ঠিকে। মানে সি প্ৰেম কৰিলে ন? কলেজত পঢ়ি থাকোঁ, স্কুলত পঢ়ি থাকি তাক প্ৰেম কৰা নিচিনা নালাগিছিলে। একদম চিধা চিধা ল'ৰা, একো এজন নাজানে তেনেকুৱা আছিলে। সেইকাৰণেতো ন মানে মিউজিচিয়ানো হ'ব পাৰিছে আৰু গানো গাব পাৰিছে ন? ঠিকে আছে। তোমালোকৰ মানে কি হয়, যদিও মই আজি দেৰিকৈ গম পাইছোঁ ন, তথাপিও মানে আগন্তুক আৰু যিমান দিন আছে যুগ্ম জীৱন শুভ হওক, দীৰ্ঘায়ু হওক, ল'ৰা ছোৱালী ভাল হওক, মানে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ ন। তাৰপিছত এইটোতো আপোনাৰ এই গানটোত মানে কি আমাৰ অসমীয়া চহা জীৱনৰ এটা সুন্দৰ মানে চিত্ৰকল্প ফুটি উঠিছে। খুবেই ভাল লাগিছে মোৰ গীতটো। ইয়াৰ মাজতে আপোনাক সুধো, আপোনাৰ মানে আমাৰতো মহিলাসকলক জন্মৰ বিষয়ে সুধিব নোৱাৰি ন, কাৰণ এটা কথা আছে, আমি বয়স
কৈ ভাল নাপাওঁ, সদায় য়ং হৈ থাকিব বিচাৰোঁ ন, গতিকে নকওঁ বাৰু এইটো কথা। কিন্তু কওকচোন আপোনাৰ মানে শিক্ষাগত মানে ক'ত পঢ়িছিল প্ৰথম, কেনেকৈ লগ পালে? মোৰ ঘৰ হয় ঘগুৱা বুলি ন, তাৰ আমাৰ ওচৰতে ঘগুৱা, তাতে LP স্কুল আছে, তাতে LP স্কুলত পঢ়িলোঁ। তাৰপিছতে হাইস্কুলো মোৰ ঘগুৱাতে হয়, ঘগুৱা হাইস্কুল, তাত পঢ়িলোঁ। তাৰপিছতে হায়াৰ ছেকেণ্ডেৰী মই হেৰি কৰিলোঁ, হায়াৰ ছেকেণ্ডেৰীটো ক্লিয়াৰ কৰিলোঁ মই আমাৰ মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাৰ পৰা মই হায়াৰ ছেকেণ্ডেৰীটো ল'লোঁ। তাৰপিছত ইয়াৰ লগত কেনেকৈ লগ পালে, ক'ত লগ পালে? হায়াৰ ছেকেণ্ডেৰী পঢ়োঁতে লগ পালে নে? এতিয়াও ঘৰ মৰিগাঁও টাউনতে? হয়, তাৰমানে গাৰ্লছত মই মেট্ৰিক পাছ কৰি পেলাই যেতিয়া গাৰ্লছত পঢ়িছিলে, তেওঁলোকে মিউজিক কৰিবলৈ আহিছিলে। তেতিয়া লগ পালে ফ্ৰেচাৰ্ছৰ কাৰণে তেওঁলোকে মিউজিচিয়ান, তেওঁলোকৰ গ্ৰুপটো আহিছিলে। তাকে তেতিয়াৰ লগ পাইছিলোঁ। সেইখন ফ্ৰেচাৰ্ছ আপোনাৰ কাৰণে একেবাৰে মানে মানে স্মৰণযোগ্য, সদায় মনত থাকিব ন সেইখন ফ্ৰেচাৰ্ছ। আপুনি গান গাইছিল নেকি সেইদিনাখন? গান গাইছিলোঁ। কি গান গাইছিল? অকণমান আমাক গাই শুনাকচোন। আপোনাৰ মানুহটোক প্ৰথম গাই শুনা গানটো আমাক অকণ গাই শুনাকচোন। অকণমান কাৰ আছিল গানটো? তেতিয়া হেৰি গাইছিলোঁ, উষা মৰিস্কা গাইছিলোঁ, সেইটো ভূপেন হাজৰিকাদেৱৰ। নহয়, নাছিলে। অসমীয়াৰে লালিতা পালিতা। সেইটো অসমীয়াৰে লালিতা পালিতা মই তুলনী আজি, অসমীৰ সন্মান সদায় ৰাখিমে আৰুনো কওঁ মই কি। সুৰেৰে বান্ধি পেলালে। হওক। তাৰপিছতো শিক্ষা জীৱন তেনেকৈ আগবাঢ়ি গ'ল ন? তাৰপিছত বিয়া কেতিয়া হ'লে? মইতো 97, 98 মানতে বিয়া হ'ল। আমাতকৈ বহুত আগতে তাৰমানে বিয়া পাতিলে।